জীৱনটোৱে তেনেকুৱা কাম যে নকৰিলে কাম নাই মানে কাম যে কৰিব লাগিব তেতিয়াহে ধন চুই পাবি আকৌ আহি গ'লোঁ বেলেগ এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আৰু আজি আমি আহিছোঁ আমাৰ গেং লৈ কলবাগান ৰাতিপুৱা প্ৰীতি হ'ল প্ৰীতি পাছত কাম জাৰি হয় আমাৰ অলপীয়াকৈ আৰু আমি আহিছোঁ কলবাগান চাফা কৰিবলৈ চাই থাকিব আজি ব্লগটো এইদৰে আৰম্ভ হ'ব আৰু এবছৰ মূৰত ভৰি দিছোঁ বুলি ক'ব লাগিব প্ৰথমবাৰ আগতে আহি যোৱা ট্ৰেইনিঙত ইয়াত প্ৰথম জইনিং কৰিছিলোঁ জইনিঙৰ পাছত তালৈ লৈ গ'ল তাৰপিছত ইয়ালৈ অহাই নাই পাহাৰখন লাগি আছে ধুনীয়াকৈ আৰু কামটো এতিয়া বেছি ভাল কামটো লাগেতো পুৰা ডাঙৰ ডাঙৰ লাগি আছো আৰু ৰাতিপুৱা মিলি 6 পেক ওলাইছে চাইডে আছে এখন ৰবৰ বাগান যদি সময় হয় আৰু কেতিয়াবা যদি তালৈ নিয়ে আপোনালোকক ৰবৰ বাগানখনো দেখাম আৰু আপোনালোকে দেখিছে যে সেই দূৰত এইবিলাক ৰবৰ গছ হয় চব ইয়াত ৰবৰ খেতিটো কৰা হয় ইয়াত হ'ল ৰবৰ বাগান আপোনালোকক দেখাম ইয়াত চব ৰবৰ ইয়াত ৰবৰ হৈছে ৰাতিপুৱা হৈছে এতিয়া এইদৰে ইয়াত ৰবৰ খেতি কৰা হয় এইবিলাক এইদৰে এনেকৈ কাটি দিয়া হয় ৰবৰ আপোনালোকক তাকে দেখাইছোঁ কিদৰেনো কৰে নাজানো আজি প্ৰথম দেখিছোঁ আমাৰ চাইডে নাই ইয়াত চাব আপোনালোক এতিয়া পৰি যায় ন এইটো চাওক কি ধুনীয়া চিষ্টেম কি ধুনীয়া চাওক প্ৰতিজোপা গছতে এনেকৈ এটা এনেকৈ বান্ধি দিয়া হয় আৰু ইয়াত ধুনীয়াকৈ গুৰুজনে ক'লে আৰু এনেকৈ এসপ্তাহ মূৰত সেইটো চিষ্টেমত কটা হয় মানে সদায় কটা নহয় আৰু ৰেষ্ট দি সেয়াই আমাৰ বেটেলিয়নত আছে আপোনালোকক তাকে দেখালোঁ এই মেচিনটোৰ সহায়তে ৰবৰবিলাক গলোৱা হয় আৰু এখন প্লেট হয় আৰু এটা কভাৰ ইয়াত ধুনীয়াকৈ ৰবৰ এটা চিট কৰা হয় ইয়াত এইটো এটা মেচিনেই হয় ৰবৰ গলোৱা এইখিনি শুকুৱাই থৈছে নতুনকৈ ৰবৰ আৰু তাত দেখালোঁ ধুনীয়াকৈ এখন কভাৰৰ মাজত এইদৰে এচটা ৰবৰ কৰা হয় আৰু মই জনামতে প্ৰতি কেজি ৰবৰৰ দাম 140 টকামান পাই চাগে তাতকৈ বেছি হয় নেকি গুৰুজীয়ে কোৱা মতে আৰু এইবিলাক বেলেগত নি ষ্টক কৰা হয় আৰু ইয়াক বিকা হয় এইখন আমাৰ নাৰিকল বাগান ইয়াত নাৰিকল নতুনকৈ লগাইছে এইবিলাক নাৰিকল ডাঙৰ হৈছে আৰু লাহেকৈ ইয়াত আমি চাফা কৰিলোঁ শ্যাম গুৰুজী গুড মৰ্ণিং আপোনালোকক এইটোৱে দেখালোঁ যে ৰাতিপুৱা PTC হোৱাৰ পাছত আমাৰ কামজাৰি হয় কামজাৰি আৰু ৰাতিটো ডিউটি থাকেই এইবিলাকে দেখালোঁ আৰু কিনো কৰি থাকোঁ দিনৰ দিনটো জীৱনটোৱে তেনেকুৱা কাম যে নকৰিলে কাম নাই মানে কাম যে কৰিব লাগিব তেতিয়াহে ধন চুই পাবি কথাটো কি আছিলে শ্যামে ঠিক কথা কৈছে ব্যক্তিৰূপে মই তাক সন্মান কৰোঁ
আহি তেখেতৰ চিন্তা চৰ্চা গভীৰ এজন মানে কথা তুমি মোক ইমান সন্মান দিয়াৰ বাবে মই অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ লেখীয়া উদাৰ ব্যক্তি বহুত কম সুদক্ষ আৰু কৰ্মদক্ষতা যুৱক আমাৰ সমাজৰ মাজত আগবাঢ়ি আছে চবেই আঁকোৱালি ল'ব লাগে তেখেতক শুনামতে তেখেতে বিবাহ পাশতো আবদ্ধ হ'ম বুলি কৈছে কথাটো কিমান সত্য জানিব বিচাৰে কথাটো মোৰ ফালৰ পৰা সত্যই 100% সত্য সাৰ্বলযুক্ত আপুনি বিবাহ পাশত আবদ্ধ হ'ব দিনে দিনে বয়সো ঘটিয়াই আহিছে নে কি কোৱা? পৰীক্ষাত অকণমান গাটো বেয়া আমাৰ দেখিছে আগৰ ব্লগবিলাকত ধুনীয়া ধুনীয়া ল'ৰা কাম কৰিছে কষ্ট কৰিছে দশমত কষ্ট কৰিলেহে বোলে টকাকেইটা পায় কথাটো কিমান সত্য এইটো নিশ্চয়কৈ সত্য কথা হয় কিয়নো প্ৰতিটোপাল ঘামৰ মূল্য থাকে সেইকাৰণে যেনেকৈ চৰকাৰে আমাক এটা মূল্য বদলি নিৰ্দিষ্ট কামত ব্যস্ত কৰি ৰাখিছে আমি সেই মূল্য প্ৰতিদান দি আছোঁ এইবিলাকে কথা কয় আৰু বহুত মানে গুণী জ্ঞানী মানুহ সোমালে এবাৰ আছামিছত মেজৰ বোলে আগতে ভাল দিয়ে এহেঁতি আহিছে নামকেইটা আমাৰ মই নিজৰ নিজৰ পইচাটো দিয়া ধুনীয়াকৈ কনষ্টেবল আমাৰ দেৱপ্ৰতা ৰন্ধৰা গোটেইকেইটা আজি ব্লগটো ইমানে আছিল চাই থাকিব বেলেগ এটা ব্লগ লৈ আহি আছোঁ আকৌ অতি সোনকালে